বড়াইবাড়ি আঞ্চলিক পঞ্চায়তৰ AIUDF দলৰ যুৱ নেতা আশৰাফুল ইছলামে ভোটাৰক মাতিবলৈ ঘৰে ঘৰে পদযাত্ৰা অব্যাহত ৰাখিছে। নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে নিৰ্বাচন প্ৰচাৰত তীব্ৰ হৈছে। পানবাৰী ৰঙামাটি বিজেপিৰ ফৰিবা খাতুন আৰু AIUDFৰ অমৰ আলীৰ মাজত ভোট যুদ্ধ দেখুৱাইছে। বড়াইবাড়ি আঞ্চলিক আশৰাফুলৰ জনপ্ৰিয়তা বাঢ়ি যোৱাৰ পৰিলক্ষিত হৈছে আৰু তেওঁ বিপুল ভোটত জয়লাভ কৰিম বুলি আশা কৰা হৈছে। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ প্ৰতিবেদন, আসাম এনি। আমার লগত উপরে আল্লাহ সবারই দোয়া আছে, রাইজের দোয়া আছে, আমার মা বাবার দোয়া আছে, মই মুরব্বীর দোয়া আছে, সকলৰে দোয়া আছে। আমি এইবেলি আটানি আঞ্চলিক পঞ্চায়তৰ সদস্য হিসাবে বড়াইবাড়ি গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্যভাৱে আশাবাদী প্ৰাৰ্থী আছিলাম, মনোনীত প্ৰাৰ্থী। তে সকলো ৰাইজে মোক দোয়া কৰিছে, আশা দিছে যে সকলো দুৱাৰে দুৱাৰে মই ঘূৰি আছোঁ। AIUDF দলৰ মই। আচ্ছা, দেখা গৈছে যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী আছে আব্দুল ৰছিদ, আজি চাওক ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী আছে আমাৰ আব্দুল ৰেজ্জাক আলী শ্বেখ, তেখেতে কিন্তু 4 চকীয়া বাহন ব্যৱহাৰ কৰিছে আৰু আপুনি পদযাত্ৰা কৰি প্ৰতিজন ভোটাৰৰ ঘৰে ঘৰে ইতিমধ্যে পদাৰ্পণ কৰিছে। তাৰমানে কথাটো হ'ল আমাৰ লগত ৰাইজ আছে, ৰাইজৰ লগত মই মত বিনিময় কৰি আছোঁ, ৰাইজৰ দোৱা আশীৰ্বাদ নি আছোঁ। ৰাইজে মই মুৰব্বী আমাক সকলোৱে দোৱা কৰি আছে, সেইজনে ৰাইজৰ ঘৰে 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 আমি ভোট ভিক্ষা কৰি আছোঁ। আচ্ছা, আপোনাৰ লগত প্ৰতিদ্বন্দ্বী কাৰ হ'ব আপুনি ভাবিছে? আমাৰ লগত কাৰো কণ্ডিশ্যন নহয়, মই বিপুল ভোটত জয়যুক্ত হ'ম, সকলো ৰাইজক জয় জয়। আপোনাৰ প্ৰতিদ্বন্দ্বী কাৰ হ'ব? আজিৰ দিনটোত মই দেখা পাইছোঁ মোৰ লগত কোনো প্ৰতিদ্বন্দ্বিতা কৰি না মানুহ মোৰ লগত নাই। ৰাইজৰ দুৱাৰে দুৱাৰে মই ঘূৰি আছোঁ, ৰাইজৰ সহায় সহযোগিতা লৈ আছোঁ, ৰাইজে মোক সহায় সহযোগিতা আশীৰ্বাদ দি আছে যে সকলো ৰাইজে মোক এবাৰ বিপুল ভোটত জয়যুক্ত কৰি দিব। আপুনি সদয় শেষত বড়াইবাড়ি আঞ্চলিক পঞ্চায়তৰ যিসকল ভোটাৰ আছে তেখেতৰ ওচৰত কি বিচাৰিব? মই সকলো বড়াইবাড়ি ৰাইজক, জিপিৰ ৰাইজক মই সকলোকে মই ধন্যবাদ জ্ঞাপন কৰোঁ যে সকলো ৰাইজে মোক সহায় সহযোগিতা কৰি আছে, তে দোৱা আশীৰ্বাদ কৰি আছে, মই মুৰব্বীৰ দোৱা আছে, আল্লাহৰ দোৱা আছে, মোৰ মা বাবাৰ দোৱা আছে, মই বিপুল ভোটত জয়যুক্ত হ'ম। আচ্ছা, আপনি জিকের পর দেখা গৈছে কিন্তু বড়াইবাড়ি গাঁও পঞ্চায়তখন দুর্গম অঞ্চল, ইয়াত রাস্তা ঘাটের সমস্যা আছে। আজি চাওক কিছুদিন আগত অৰুণোদয় দিয়া হৈছিল, বিভিন্ন কিন্তু দেখা যায় বিকলাঙ্গ হওক বা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ব্যক্তিয়ে হওক তেখেতে কিন্তু বাছনিৰ পৰা বঞ্চিত হৈছে। আপুনি জিকেৰ পৰা সেইটো কি ব্যৱস্থা ল'ব? আজি আমাৰ যিটো বড়াইবাড়ি জিপিটো আমাৰ মাইনৰিটি জিপি, গৰীব দুখী মানুহ তাতে। তে প্ৰথমতে মই কাম কৰিম, মোৰ নদী গড়খনীয়া যিটো কাম আছে সেইখিনি কৰিম। তাৰপিছত যিবিলাকে যে ৰাস্তা ঘাট আছে সেইবিলাকৰ কাম কৰিম আৰু গৰীব দুখীৰ যিটো অৰুণোদয় আমাৰ MLA বাবলু মিজানুৰ ৰহমান চাহেব আছে, তাৰ লগত মই কথা পাতি যিখিনি পাৰোঁ মই সকলোকে যিখিনি পাওঁ মই সকলো ৰাইজক মই কৰি দিম। বড়াইবাড়ি সকলো ৰাইজক মই অনুৰোধ কৰোঁ এইবেলি আমাক তালা চাবির চিহ্নতে দয়া ধর্ম করে আমাকে নিজের ছেলে এবং ভেটা হিসাবে ভাই ভাইস্তা হিসাবে আমাকে সবাই ভোট দিয়ে জয়যুক্ত করবেন বলে আমি আশা করি। মই মোৰ ঘৰ ঘেগেৰালগা গাঁৱত, ঘেগেৰালগা একমাখণ্ডত। মোৰ নাম আবু তালেব মোল্লা। মই আজি এই আশৰাফুল মণ্ডলৰ লগত ঘৰে ঘৰে UDFৰ হৈ ঘৰে ঘৰে আমি নিজে ভোটৰ কাৰণে কৰিছোঁ। আমি ৰাইজ সকলোৱে প্ৰচেষ্টা চলাইছোঁ আৰু সকলো ৰাইজে আমাৰ লগত আছে আৰু আমি সকলোৱে তেওঁক বিপুল ভোটত জয়যুক্ত কৰিম বুলি আমি ঘৰে ঘৰে গৈ আছোঁ। আৰু আশৰাফুল মণ্ডলৰ এনেকুৱা ভোটত এই যিকেইজন প্ৰতিযোগিতা আছে ইহঁতৰ লগত মানে ওচৰতে যাব নোৱাৰিব আৰু আমি বিপুল ভোটত জয়যুক্ত কৰাম বুলি আমি সকলো ৰাইজে একগোট হৈ মানে দৌৰি আছোঁ ঘৰে ঘৰে আৰু এক হৈ নাযায় আমি ভোট দিম বুলি। ৰকিবুলৰ যিখিনি মানে এইবেলি কৰিছে চাওক, প্ৰত্যেকটা মানে ইহঁতৰ
যাৰ ওচৰত পইচা পাইছে তাকে নাযায় টিকিট দিছে কাৰণে ৰাইজক ক্ষুব্ধ হৈছে কাৰণে মানে ৰকিবুলৰ ইয়াত নাযায় কোনো ই নাই।